গুড মৰ্নিং বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু গৰু বিহু, তাৰ কাৰণে মই পুৱাই পুৱাই ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিছোঁ। মোৰ নতুন জীৱনৰ নতুন ঘৰখনত বিহু কেনেকৈনো পালন কৰে তাকে চাওঁচোন আহক। আৰম্ভ কৰিছোঁ ভিডিঅ'টি, স্কিপ নকৰাকৈ লাষ্টৰলৈকে চাই থাকক। পোনপ্ৰথমে মই আপোনালোকক গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আমাৰ গৰু গা ধুব আৰম্ভ কৰিছে। এয়া হ'ল মাটিমাহ আৰু মাহ হালধিৰে গৰুক চাট দিছে। তাৰপিছত এয়া লাও, বেঙেনা আৰু হালধিৰে এটা নিয়ম কৰিব। আমাৰ অতীতৰ পৰা চলি অহা নিয়ম এইবোৰ। লাও খা, বেঙেনা খা আৰু বছৰে বছৰে বাঢ়ি যা, এইবোৰ অতীতৰ পৰা চলি অহা নীতি নিয়ম। তাৰপিছত এয়া হৈছে মাখিলতী, মাখি পাত, মাখি মাৰো জাক জাক। অতীতৰ পৰা কোৱা হয় যে এই মাখি পাতখিনিয়েদি যদি গৰুৰ গাত মৰা যায় তেতিয়া মাখিয়ে গৰুৰ ওচৰলৈ নাহে। আজি আমাৰ গৰু গা ধোৱা হ'ল। এতিয়া আমি গা ধুম। সমূহ অসমবাসী ৰাইজলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। নমস্কাৰ, জয় আই অসম। আমি এতিয়া পৰুৱাটো বিচাৰিবলৈ বাগানে বাগানে ঘূৰি ফুৰিছোঁ। এয়া চাব পাৰে মোৰ ভাইটি। দেখিছে আপোনালোকৰ পৰুৱা বিচাৰি আছোঁ আমি। ত' পৰুৱা বিচাৰি পোৱাই নাই, মানে ইমানে কমি গৈছে, মানে এতিয়া পৰিৱৰ্তন হৈ গৈছে। দেখিছে আপোনালোকে, পৰুৱা খাবলেহে টেষ্টি, বিচাৰিবলৈ বহুত কষ্ট। পাৰিবলেতো ক'বই নালাগে, একদম পুৰা কামোৰ চোতাত মানে আপোনালোকে বিহু নাচুৱাই যাব একদম। এতিয়া মই জেতুকা পিচিছোঁ। জেতুকা সকলোৱে চিনি পায়েই। বহাগৰ বিহুত সকলোৱে হাতে হাতে জেতুকা লৈয়েই। এইটো এটা পৰম্পৰা, আগৰ পৰা চলি অহা নীতি নিয়ম। তাৰ কাৰণে আমিও হাতে হাতে জেতুকা লওঁৱেই, আৰু জেতুকা ল'লে হাত দুখন বৰ ধুনীয়া লাগে দেখি। ফাইনেলি পৰুৱা বিচাৰি পৰুৱা পোৱা গ'ল। এতিয়া ইমান কষ্টত পৰুৱা পাৰি ওলাইছে এইখন। গাইজ চক কিমান কষ্ট হ'ল পৰুৱাটো পৰুৱা খোৱা পাৰি ভিডিঅ' মই ওলাইছে নেক্সট এইখন। ভিডিঅ'ত দি আছোঁ। বহুত ভোক লাগিছে গাইজ, এতিয়া অকণমান ভোজনটো কৰি লওঁ। বিহুৰ দিনা আমি এতিয়া সকলোৱে একেলগত জলপান খাই লওঁ। ভিডিঅ'টি চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব প্লিজ, কাৰণ মোৰ এই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ বহুতেই মোৰ প্ৰয়োজন। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। টাটা, বাই বাই।